বিজি থাকক আপোনালোকে মই সকলোৱে গৰু মাংসৰ লগত মুছলমানৰ লগত বিভিন্ন সাম্প্ৰদায়িক মন্তব্যৰ লগতে আমি সদায় বিজি থাকিম কিন্তু যিখিনি ধনী শ্ৰেণীৰ মানুহ আছে যিখিনি তেওঁলোকে নিজকে দুখীয়া সজাই আজিলৈকে ৰাজ সাহায্য পাবৰ কাৰণে সক্ষম আছে কি কৰি আছে আপোনালোকে শুনি পেলাই যে হাঁহি উঠিছে কথাটো অলপমান যি কি নহওক কথাটো হ'ল কোনোবাই বিজনেছৰ নামত কাৰোবাৰ পত্নীয়ে 50 লাখ টকা কোনোবাই যদি 10 কৰোৰ টকা পাইছে কোনোবাই 50 লাখ টকাৰ সাহায্য পাবৰ কাৰণে সক্ষম হৈছে আজি কেইবাদিন আগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীয়ে 10 কৰোৰ টকাৰ এটা ৰাজ সাহায্য লাভ কৰিছে বিজনেছৰ নামত এতিয়া আজি নিউজটো আহিছে আমাৰ অসমৰে এজন প্ৰভাৱশালী নেতা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ পত্নীয়ে গাখীৰ বিজনেছৰ নামত 50 লাখ টকা ৰাজ সাহায্য লাভ কৰিছে কাৰণ ৰাজ সাহায্য কোনে লাভ কৰে যাৰ হাতত পইচা নাথাকে টকা নাথাকে ঠিকে আছে দুখীয়া মানুহ পাইছে তাত ক'বলগীয়া আমাৰ একো নাথাকে বাৰু এতিয়া কথাটো হ'ল আৰু আচৰিত ধৰণৰ কথা এইটো কিন্তু এই একেখিনি কথাকে কিন্তু আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো সুধিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই মন্তব্য যে 50 লাখ টকাৰ তেওঁৰ পত্নীয়ে পাইছে কিন্তু তেওঁ এটা কথা কৈছে যে ভাল কথা কংগ্ৰেছৰ দিনত কি কৰি খাইছিলে দুৰ্নীতি কৰি খাইছিলে এতিয়া বিজনেছ কৰি খাব এতিয়া কথাটো হ'ল আপুনি কংগ্ৰেছৰ 15 বছৰৰ অধিক শাসন কৰিছিলে তেতিয়া আপুনি দুৰ্নীতি হৈ থকা সত্ত্বেও যে আপুনি দুৰ্নীতি কৰি আপুনিও যে খাইছিলে তাৰ সেইটো কথা ক'ব লাগে আচলতে কংগ্ৰেছ যে দুৰ্নীতি কৰি খাইছিলে সেইটো আমি জানো সেইকাৰণে অসমীয়া ৰাইজে কংগ্ৰেছক আমি উফৰাই পেলাইছিলো তাৰ জৰিয়তে আমি কাক আনিছিলো বিজেপিক আনিছিলো কিন্তু তাৰ পিছত কি হ'ল সেই একেসকল ব্যক্তিয়ে একেজন ব্যক্তিয়ে বা যিসকল ব্যক্তিয়ে দুৰ্নীতি কৰিছিলে বা তাত কংগ্ৰেছে দুৰ্নীতি কৰিছে সেই একেজন ব্যক্তি আহি পেলাই আজি বিজেপিটোৰ দুৰ্নীতি কৰি অসমখনক ইমূৰৰ পৰা সিমূৰলৈ গিলি গৈছে পত্নীয়ে যদি ৰাজ সাহায্য গিলিছে আকৌ কাৰোবাৰ ল'ৰাক 17টা কোম্পানীৰ মালিক বনাইছে আৰু এনেকৈয়ে 17টা কোম্পানীৰ মালিক বনাই অসমৰ মাটি চাহ বাগানৰ মাটি এফালৰ পৰা গিলি গৈছে আৰু এনেকৈ অসমখন আমি ধ্বংস হোৱাৰ আমাৰ চকুৰ আগত আমি দেখি আছো কিন্তু এটা কথা সত্য কথা যিসকল অন্ধভক্ত আছে যিসকল অন্ধভক্ত এতিয়াও সাপোৰ্ট কৰি আছে সেইসকলে এদিন নিজৰ ল'ৰা ছোৱালীক কি তেওঁলোক আপোনালোকে উত্তৰ দিব সেইটো কিন্তু আপোনালোকে এতিয়াই লিখি ৰখাটো দৰকাৰ কাৰণ এদিন আপোনালোকৰ হাতত কোনো ধৰণৰ এনসাৰ নাথাকিব আপোনাৰ ল'ৰা ছোৱালীক কি এনসাৰ দিবৰ কাৰণে যে অসমখন এফালৰ পৰা শেষ হৈ গৈছিলে তেতিয়া দেউতা আপুনি কি কৰি আছিলে মা আপুনি কি কৰি আছিলে এতিয়া কথাটো হ'ল হিতাধিকাৰীৰ নামত অসমখনক এফালৰ পৰা তেওঁলোকে মহিলাসকলক 1400-1200 টকা তেওঁলোকে বিলাই গৈছে কিন্তু সেই 1400-1200 টকাৰে অসমৰ একো উন্নতি নহয় বা অসমৰ যিখিনি মহিলাই 1200-1400 টকা তেওঁলোকে অৰুণোদয় আঁচনি পাই আছে তেওঁলোকৰ একো উন্নতি নহয় তেওঁলোকে একো বিজনেছ কৰিব নোৱাৰে এতিয়া 1 লাখ টকীয়া আঁচনিৰ কথা কৈছে লাখ টকীয়া বাইদেউ লাখ টকাৰে বিজনেছ এটা কৰিব পাৰে ইয়েছ কিন্তু কিস্তি হিচাপত নোৱাৰে কিন্তু আজিলৈকে সেই কিস্তিৰ ধন প্ৰদান কৰা হোৱা নাই যি ধৰণে মূল্য বৃদ্ধি হৈছে সেই ধৰণেতো কোনো এজন ব্যক্তি বা কোনো মহিলাই 10,000 টকা কিস্তিত বা 25,000 টকা কিস্তিত এটা বিজনেছ থিয় কৰাব নোৱাৰিব কিন্তু তেওঁলোকৰ পত্নীয়ে যদি বিজনেছ কৰিব লাগে 10-20 কিস্তিত নহয় তেওঁলোকে 50 লাখ টকা 10 কৰোৰ টকা তেনেকৈ তেওঁলোকে ৰাজ সাহায্য লৈ পেলাই তেওঁলোকে বিজনেছ ষ্টাৰ্ট কৰে কিন্তু সাধাৰণ যিখিনি জনতা যিখিনি দুখীয়া শ্ৰেণীৰ মানুহ তেওঁলোকে যদি বিজনেছ ষ্টাৰ্ট কৰিব লাগে তেওঁলোকক আপুনি 10,000 টকা দি পেলাই বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে কৈছে কেনে ধৰণৰ কথা এইটো অসমত নিবনুৱা সমস্যা ইমান বেয়াকে বৃদ্ধি পাইছে এতিয়া সেই নিবনুৱাসকলক সংস্থাপন দিবৰ কাৰণে চৰকাৰে কি ব্যৱস্থা কৰিছে চৰকাৰৰ হাতত একো ব্যৱস্থা তেওঁলোকৰ একোই কৰা নাই তেওঁলোকে কিন্তু তাৰ ওপৰতে কি কৰিছে ষ্টাৰ্টআপৰ নামত বা G20ৰ নামত বিভিন্ন ধৰণৰ বেপাৰী মাটি আনি কি কৰিছে অসমৰ মাটিৰ পৰা অসমীয়াকেই প্ৰশাসনৰ হতুৱাই মাৰি পিটি ঠেলি গিৰি তেওঁৰ পৰা ঘৰ ভাঙি চিঙি তেওঁলোকক কি কৰিছে আদানী আম্বানীক সেই মাটি গতাইছে আৰু এজন কোন আছিলে ৰাবা মামদেন নে কি এজন তেওঁক মাটি গতাইছে আৰু সেই সিহঁতৰ কোম্পানীতে গৈ পেলাই আমাৰ অসমৰে মাটিত সিহঁতৰ গোলামী কৰিব অসমীয়া লৰাই আৰু সেই গোলামৰ বিনিময়ত পাব 10-20 হাজাৰ টকা আৰু এই গোলামীগিৰি কৰি আমাৰ অসমীয়া সমাজ বা অসমখনক
এই চৰকাৰখনে ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ ৰাজ্য হিচাপে লৈ যাম বুলি তেওঁলোকে ভাবিছে কৰিব কথা ক'ব লাগিলেতো বহুত বেলেগ ফালেও আছে কিন্তু মই আজি এইটোৰ ক্ষেত্ৰতে কৈছো এনেকে কেতিয়াও নহয় এতিয়া ষ্টাৰ্টআপ ইণ্ডিয়াৰ কথা সকলোৱে জানে বা অসমবাসী ৰাইজেও ষ্টাৰ্টআপ ইণ্ডিয়া বা ষ্টাৰ্টআপ অসমৰ কথা জানে ষ্টাৰ্টআপ ইণ্ডিয়াৰ ভিতৰত আমাৰ উত্তৰ পূৰ্বাঞ্চলকে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন কোম্পানীয়ে কিন্তু স্বীকৃতি লাভ কৰিছে ষ্টাৰ্টআপ ইণ্ডিয়াত ষ্টাৰ্টআপ ইণ্ডিয়া মানে কি হ'ল যিসকল মানে কোম্পানী নতুনকে ষ্টাৰ্টআপ কৰে বা যিখিনি কোম্পানীয়ে তেওঁলোকে ৰান কৰি আছে তেওঁলোকে ষ্টাৰ্টআপ ইণ্ডিয়াৰ কাৰণে এপ্লাই কৰিব পাৰে তাৰে ভিতৰত মোৰ কোম্পানীও আছে ষ্টাৰ্টআপ ইণ্ডিয়াৰ স্বীকৃতি প্ৰাপ্ত হয় মোৰ কোম্পানীটো মোৰ যেটো প্ৰাইভেট লিমিটেড কোম্পানী হয় কথাটো হ'ল সেই কোম্পানীটো কিন্তু আজিলৈকে কিন্তু ৰাজসাহায্য পাবৰ কাৰণে সক্ষম হোৱা নাই বা অসমৰ ক্ষেত্ৰত যদি মই কওঁ বা উত্তৰ পূৰ্বাঞ্চলৰ কথা ক্ষেত্ৰত কওঁ এই ক্ষেত্ৰতো অসমৰ ভাৰতীয় জনতা পাৰ্টি তথা ডাবল ইঞ্জিন চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ হৈছে এইকাৰণে কৈছো কাৰণ ষ্টাৰ্টআপ ইণ্ডিয়াৰ ভিতৰত যি ৰাজসাহায্য লাভ কৰে সেই ৰাজসাহায্য সকলোতকৈ বেছি পোৱা ৰাজ্য হ'ল বেংগলোৰ বা গুজৰাট বা দিল্লী বা মুম্বাইৰ নিচিনা ৰাজ্য তেওঁলোকৰ যিবিলাক ষ্টাৰ্টআপ থাকে সেই ষ্টাৰ্টআপ বিলাকে সকলোতকৈ বেছি ৰাজসাহায্য লাভ কৰিছে আমাৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলে লাভ কৰিছে মাত্ৰ 2% 2024 লৈকে অৰ্থাৎ লাষ্ট ইয়াৰলৈকে আমাৰ মাত্ৰ 2% আমি ৰাজসাহায্য লাভ কৰিবৰ কাৰণে ষ্টাৰ্টআপ সমূহে এতিয়ালৈকে সক্ষম হৈছে মানে 100 টকা যদি তাত থাকে ধাৰ্য কৰা হয় মানে 2 টকাহে আমাৰ উত্তৰ